নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আমাৰ মন্দিৰত পিঠা দিবৰ কাৰণে পিঠা বনালোঁ। ঘৰতে আমাৰ মন্দিৰত ঠাকুৰক পিঠা দিব লাগে, সেইকাৰণে মই আজি বনালোঁ পিঠা। কি বনালোঁ, কি পিঠা। এইটো এটা পিঠা, এইটো এটা ডিজাইনৰ পিঠা, আৰু এনেকুৱা সৰু সৰু লাড্ডু বনাব লাগে, আৰু এইটো এটা এনেকুৱা ডিজাইনত বনাব লাগে। আৰু এটা বনাব লাগে খাৰু পিঠা। মই খাৰু পিঠাটো বাৰু বনোৱা নাই, এইখিনিকে বনালোঁ। চবেই খাইছে পিঠা, তথাপি এইখিনি আছে আৰু কোনে কোনে এনেকুৱা পিঠা খায় কমেণ্টত জনাব। এইবিলাক পিঠা, এইবিলাকো কিছুমানে আলু ভাজি দিছোঁ আৰু কিছুমানে তিল দিছোঁ দেই ইয়াতে। গতিকে এইখিনিয়ে, কোনে কোনে এনেকুৱা পিঠা বনাই খায় কমেণ্টত জনাব দেই।